নমস্কাৰ মাইক্ৰোফাইনেন্সৰ 7টা নতুন নিয়ম আৰু কি নতুন নিয়ম এই ভিডিঅ'টোত জনাই দিম আৰু ফলাফল অসন্তুষ্ট পৰীক্ষাৰ্থীসকলে পুনৰ দিব পাৰিব আপোনালোকে পৰীক্ষা আৰু তাৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব অনলাইন কৰিব লাগিব নে অফলাইন কৰিব লাগিব হবিহে সকলোখিনি তথ্য এই ভিডিঅ'টোত দি দিম ভিডিঅ'টো স্কিপ নকৰিব একেবাৰে শেষলৈ চাই থাকিব আৰু যদি আমাৰ চেনেলটো তেতিয়ালৈকে নতুন হৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ্থীসকলৰ কাৰণে ডাঙৰ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ফলাফল অসন্তুষ্ট পৰীক্ষাৰ্থীসকলে পুনৰ দিব পাৰিব পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ্থীৰ কাৰণে এই বিশেষ সুবিধা আৰু ফলাফলত অসন্তুষ্টি পৰীক্ষাৰ্থীয়ে পুনৰ বহিব পাৰিব পৰীক্ষাত আৰু অসন্তুষ্ট পৰীক্ষাৰ্থীৰ বাবে এই বিশেষ সুবিধা সেবাৰ তৰফৰ পৰা দিয়া হৈছে আৰু বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব আৰু 5 আগষ্টৰ পৰা আবেদন কৰিব পাৰিব আগ্ৰহী ছাত্ৰ ছাত্ৰীয়ে আৰু 12 আগষ্টলৈ আপোনালোকে আবেদনৰ সময়সীমা দিয়া হৈছে আৰু ৱেবছাইটৰ যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব আৰু ৱেবছাইটটো হৈছে sebaonline.org ৱেবছাইট যোগে ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব আৰু 6খন প্ৰশ্ন কাকতৰ থিয়ৰী আৰু তাত্ত্বিক পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব আৰু এইটো দেখিবলৈ পাইছে বিশেষ পৰীক্ষা হাইস্কুল শিক্ষান্ত আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল অসন্তুষ্ট ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই বিশেষ সুবিধা দিছে সেবাৰ তৰফৰ পৰা আৰু বিশেষ পৰীক্ষা অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলে দিব পাৰিব পুনৰ পৰীক্ষা আৰু 6টা প্ৰশ্ন কাকতৰ যোগেদি আপোনালোকে পৰীক্ষাত বহিব পাৰিব আৰু সেবাই প্ৰদান কৰা তথ্য পৰা আভ্যন্তৰীণ মূল্যায়ন আৰু ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰ গ্ৰহণ কৰা হ'ব আৰু নতুন মাৰ্কশ্বিট প্ৰদান কৰা হ'ব আপোনালোকক যিসকলে পৰীক্ষা দিব আৰু আবেদনৰ বাবে ৱেবছাইটটো হৈছে sebaonline.org সুবিধা উপলব্ধ হ'ব 5ৰ পৰা 12 আগষ্টৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আৰু বিদ্যালয় কৰ্তৃপক্ষৰ জৰিয়তে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব বা অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু বিশেষ পৰীক্ষাৰ তাৰিখ যথা সময়ত আপোনালোকক অৱগত কৰা হ'ব মাইক্ৰোফাইনেন্সৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ কিয়নো মাইক্ৰোফাইনেন্সৰ 7টাকৈ নতুন নিয়ম আহি পৰিছে আৰু কি এই নিয়ম আৰু জোৰ জুলুম কৰি ঋণৰ কিস্তি বিচাৰিলে বিপদত পৰিব এজেণ্ট আৰু মাইক্ৰোফাইনেন্সৰ ঋণৰ কিস্তি বিচাৰি জোৰ জুলুম কৰিব নোৱাৰিব এতিয়াৰ পৰা আৰু ঋণ বিচাৰি বল প্ৰয়োগ কৰিলে জেললৈ যাব এজেণ্ট আৰু মাইক্ৰোফাইনেন্সৰ 7টাকৈ নতুন নিয়ম আহি পৰিছে আৰু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে অসমত কাম কৰা সকলো ঋণদাতাই পঞ্জীয়ন কৰিব লাগিব আৰু পঞ্জীয়নৰ বৈধতা মাত্ৰ 2 বছৰলৈকে থাকিব আৰু ঋণৰ হাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি হ'ব লাগিব আৰু কোনো এজেণ্টে বল প্ৰয়োগ কৰি ঋণ উভতাই ল'ব নোৱাৰিব ঋণ লওঁতাৰ পৰা বিচাৰিব নোৱাৰিব আমানতৰ ধন আৰু ঋণৰ মূল্য নিৰ্ধাৰণ 3টা উপাদান থাকিব আৰু সুদৰ হাৰ প্ৰক্ৰিয়াগত মাচুল আৰু বীমা প্ৰিমিয়াম আৰু SBI নিৰ্দেশনা অনুসৰি ন্যায্য উন্নয়ন নীতি প্ৰকাশ কৰিব লাগিব অসম মাইক্ৰোফাইনেন্স প্ৰতিষ্ঠান আইনৰ 7টাই গুৰুত্বপূৰ্ণ নিৰ্দেশনা এই আইনৰ বিধি উলংঘা কৰিলে 6 মাহৰ কাৰাদণ্ড বিহা হ'ব মাইক্ৰোফাইনেন্সৰ ঋণৰ কিস্তি বিচাৰি জোৰ জুলুম কৰিব নোৱাৰিব এতিয়াৰ পৰা আৰু ঋণ বিচাৰি বল প্ৰয়োগ কৰিলে জেললৈ যাব এজেণ্ট আৰু মাইক্ৰোফাইনেন্সৰ এই 7টা নতুন নিয়ম আহি পৰিছে আৰু চৰকাৰৰ ফালৰ পৰা ইয়াত উল্লেখ কৰি দিছে অসম মাইক্ৰোফাইনেন্সৰ প্ৰতিষ্ঠানৰ ঋণৰ ধন নিয়ন্ত্ৰণ আইন 2020 আৰু মাইক্ৰোফাইনেন্সৰ ঋণ লওঁতাসকলৰ সবলীকৰণ আৰু বৈশিষ্ট্যসমূহ হৈছে সময়মতে ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা নিৰ্দেশনা অনুসৰি ঋণ দিয়া প্ৰতিষ্ঠানসমূহ এক ন্যায্য উন্নয়ন নীতি প্ৰকাশ কৰিব লাগিব আৰু অসমত কাম কৰা সকলো ঋণদাতাই পঞ্জীয়নৰ বাবে পঞ্জীয়ন কৰ্তৃপক্ষ আবেদন কৰিব আৰু পঞ্জীয়নৰ বৈধতা 2 বছৰলৈকে থাকিব আৰু ঋণৰ হাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি হ'ব আৰু ঋণদাতা সংস্থাবোৰে কোনো এজেণ্ট নিয়োগ অথবা ঋণ লওঁতাৰ পৰা ঋণ পুনৰুদ্ধাৰৰ বাবে কোনো বল প্ৰয়োগ কৰিব নোৱাৰিব অন্যথা এনে কাৰ্য শাস্তিমূলক হিচাপে বিবেচিত হ'ব আৰু ঋণদাতা সংগঠনৰ ঋণ ৰখা প্ৰতিশ্ৰুতি বা ঋণৰ অন্য সুৰক্ষাৰ বাবে ঋণ লওঁতাৰ পৰা কোনো ধৰণৰ আমানত ধন বিচাৰিব নোৱাৰিব আৰু ইয়াত উল্লেখ আছে ঋণৰ মূল্য নিৰ্ধাৰণৰ মাত্ৰ 3টা উপাদান থাকিব সুতৰ হাৰ আৰু প্ৰক্ৰিয়াগত মাচুল আৰু এটা হৈছে বীমা প্ৰিমিয়াম এই আইনৰ যিকোনো বিধি উলংঘা কৰা ব্যক্তিৰ 6 মাহলৈ কাৰাদণ্ড হ'ব আৰু যিকেইটা আইনৰ কথা কোৱা হৈছে বৈশিষ্ট্যৰ কথা কোৱা হৈছে এই আইনৰ উলংঘা কৰে যদি কোনো এজেণ্টে তেতিয়াহ'লে 6 মাহৰ বাবে কাৰাদণ্ড ভুগিব লাগিব
আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।